নমস্কাৰ, মোৰ নাম টুলু বুঢ়াগোহাঁই। আজি আমি পোহৰ প্ৰতিফলন আৰু প্ৰতিফলনৰ পাঠটো তৃতীয় খণ্ড লৈছোঁ। দ্বিতীয় খণ্ডত আমি যি চাম গোলাকাৰ দাপোনৰ বিষয় চাম। এতিয়া গোলাকাৰ দাপোন, গোলাকাৰ বুলি ক'লে আমি এইটো যিটো গোলক, আমি গোলকৰ পৰা এখন দাপোন পাব পাৰোঁ। চোৱা, এইটো এটা গোলক। এই গোলকৰ পৰা আমি এটা অংশ যদি লওঁ, হয়তো এই অংশটোকে লৈছোঁ, বা আন এটা গোলক লৈছোঁ, এই অংশটো লৈছোঁ। এই গোলকৰ পৰা এই অংশত লৈছোঁ, গতিকে গোলাকাৰ দাপোনবোৰ কি আছে? গোলকৰ অংশ। ঠিক আছে, গতিকে আমি এইডোখৰ ল'লে এইডোখৰ মহাইছোঁ, এই অংশটো আমি গোলাকাৰ দাপোন হিচাপে লৈছোঁ। এইপিনে মই ডাৰ্ক কৰি দিছোঁ, মানে ইয়াৰ প্ৰতিফলক পৃষ্ঠখন বাহিৰৰ ফালে আছে। ঠিক সেইদৰে মই ইয়াৰ বাহিৰৰ ফালে ডাৰ্ক কৰি দিছোঁ। ইয়াৰ প্ৰতিফলক পৃষ্ঠখন বাহিৰৰ ফালে আছে, মানে গোলকটোৰ বাহিৰৰ ফালে আছে। এই দাপোনখনৰ নাম হ'ব উত্তল দাপোন। আৰু ইয়াৰ প্ৰতিফলক পৃষ্ঠখন ভিতৰ ফালে আছে, মানে গোলকটোৰ ভিতৰ ফালে, হয়নে? গতিকে ইয়াৰ প্ৰতিফলক পৃষ্ঠখন ভিতৰ ফালে পোৱা যায়, গতিকে ইয়াৰ নাম হ'ব অৱতল দাপোন। ঠিক আছে, গতিকে আমি গোলাকাৰ দাপোন দুই প্ৰকাৰ পোৱা যায়, উত্তল দাপোন আৰু অৱতল দাপোন। উত্তল দাপোনবোৰ প্ৰতিফলক পৃষ্ঠৰ গোলকটোৰ বাহিৰৰ ফালে পোৱা যায়, আৰু অৱতল দাপোন গোলকটোৰ ভিতৰ ফালে প্ৰতিফলক পৃষ্ঠ পোৱা যায়। গতিকে আমি গোলাকাৰ দাপোন দুই প্ৰকাৰৰ পাইছোঁ। এতিয়া ইয়াৰ এই গোলাকাৰ দাপোনবোৰৰ কিছুমান অংশ আছে, অংশবোৰ কিছুমান নামাকৰণ কৰা হৈছে। এই অংশবোৰ চাওঁ। এই যিখন প্ৰতিফলক পৃষ্ঠখনৰ এটা কি আছে? কেন্দ্ৰবিন্দু পোৱা যায়। ইয়াৰো আমি এটা কেন্দ্ৰবিন্দু পাম। গতিকে এই প্ৰতিফলক পৃষ্ঠৰ যিটো কেন্দ্ৰ থাকিব, এই কেন্দ্ৰ আমি পি আখৰে প্ৰকাশ কৰা হয়, মানে এইটো হ'ল মেৰু। ঠিক আছে, প্ৰতিফলক পৃষ্ঠখনৰ যিটো কেন্দ্ৰবিন্দু পোৱা যায়, সেই কেন্দ্ৰবিন্দু কি বুলি কোৱা হয়? মেৰু বুলি কোৱা হয়, আৰু ইয়াক পি আখৰে প্ৰকাশ কৰা হয়। তাৰপিছতে চাইছোঁ ভাঁজ কেন্দ্ৰ। এই গোলকটো, এই যিখন গোলাকাৰ দাপোনখন, এই গোলক এটাৰ অংশ হয়। এই গোলাকাৰ দাপোনখনো এটা কি আছে? গোলক এটাৰ অংশ হয়। যদি আমি চাওঁ কি হয়, তাৰ গোলক হৈ গ'ল। এই গোলকটো এটা কি আছে? কেন্দ্ৰবিন্দু পোৱা যায়। ঠিক সেইদৰে এইখন দাপোনৰ এইটো গোলক এটাই অংশ। এই গোলকটো এটা কি আছে? কেন্দ্ৰবিন্দু আছে, আৰু এই কেন্দ্ৰবিন্দুক আমি কি আছে? চি আখৰে প্ৰকাশ কৰা হয়, আৰু ইয়াৰ নামেই হ'ল ভাঁজ কেন্দ্ৰ। ভাঁজ কেন্দ্ৰ কাক বুলি যদি মই সোধে, আমি ক'ব লাগিব গোলাকাৰ দাপোনখন গোলক এটাৰ অংশ, আৰু এই গোলকটো এটাৰ কি আছে? কেন্দ্ৰবিন্দু আছে, আৰু এই কেন্দ্ৰবিন্দুটোকে গোলাকাৰ দাপোনখনৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয়। গতিকে ভাঁজ কেন্দ্ৰ কাক কৈ আমি বুজি পাইছোঁ। গতিকে ভাঁজ কেন্দ্ৰ হয় গোলকৰ কেন্দ্ৰ। এই গোলকৰ কেন্দ্ৰটোৱে হ'ল এই দাপোনখনৰ কেন্দ্ৰবিন্দু, মানে ভাঁজ কেন্দ্ৰ বুলি কোৱা হয়। পিছৰ পইণ্টটোলৈ যাব বিচাৰিছোঁ। এতিয়া চাওঁ মুখ্য অক্ষ হ'ল পি আৰু চিৰ মাজেৰে যিডাল ৰেখা কল্পনা কৰা হয়। পি আৰু চিৰ মাজেৰে যিডাল ৰেখা কল্পনা কৰিব পাৰি, সেই ৰেখাৰ লগ মুখ্য অক্ষ বুলি কোৱা হয়। গতিকে আমি চি আৰু পি বিন্দুৰ মাজেৰে যোৱা ৰেখা কল্পনা কৰিছোঁ।
ইয়াতো আমি চি আৰু পি বিন্দুৰ মাজে যোৱা এটা ৰেখা কল্পনা কৰিছোঁ আৰু এই ৰেখাৰ নামেই হ'ল মুখ্য অক্ষ মুখ্য অক্ষ বা প্ৰধান অক্ষ বুলিও কোৱা হয় প্ৰধান অক্ষ কোন কি বুলি যদি কোৱা হয় তেতিয়া আমি ক'ম যে পি আৰু চি মাজে যিডাল ৰেখা পি আৰু চি মাজে যিডাল ৰেখা কল্পনা কৰা হৈছে এই ৰেখাডালৰ নামেই হ'ল মুখ্য অক্ষ বুজিব পাৰিছা এতিয়া আমি চাম ফোকাছ বিন্দু এবাৰ চাম আমি ফোকাছ বিন্দু ফোকাছ বা মুখ্য ফোকাছ নাভি বুলিও ইয়াক কোৱা হয় এতিয়া যদি চাওঁ মুখ্য অক্ষ সমান্তৰালে যদি এটা পোহৰ ৰশ্মি আপতিত হৈছে আৰু এটা ৰশ্মি কল্পনা কৰিছোঁ মুখ্য অক্ষ সমান্তৰালকৈ পোহৰ ৰশ্মি আপতিত হৈছে ঠিক আছে এইখন উত্তৰ লাবনো ইয়াতো দিছে যে মুখ্য অক্ষ সমান্তৰালকৈ পোহৰ ৰশ্মি আপতিত হৈছে আপতিত হোৱাৰ পিছত প্ৰতিফলিত হ'ব আৰু প্ৰতিফলিত হওঁতে এই পৃষ্ঠখন ভিতৰলৈ ঘূৰ খাই আছে গতিকে ই কিছে ভিতৰ ফালে প্ৰতিফলিত হ'ব আৰু প্ৰতিফলিত হওঁতে কিছে ই মুখ্য অক্ষ এটা বিন্দুত কটাকটি কৰে কৈছেনে এইদৰে কটাকটি কৰিব এই বিন্দুটোকে আমি কি বুলি কোৱা হয় ফোকাছ বিন্দু বুলি কোৱা হয় ঠিক আছে ইয়াত যদি চাওঁ ইয়াৰ প্ৰতিফলন বাহিৰৰ ফালে আছে গতিকে কিছে বাহিৰৰ ফালে বেছি ঘূৰ খাই আছে গতিকে ই বাহিৰৰ ফালে প্ৰতিফলিত হ'ব ইও কিছে বাহিৰৰ ফালে প্ৰতিফলিত হ'ব কিন্তু এই প্ৰতিফলিত ৰশ্মি কেইডাল পিছলৈ যদি বহাই দিয়া হয় তেন্তে ই এটা বিন্দুত কটাকটি কৰিব এটা বিন্দুত কটাকটি কৰিব এই কটাকটি কৰা বিন্দুটোক আমি ফোকাছ বিন্দু বুলি ক'ম গতিকে ইয়াত প্ৰত্যক্ষভাৱে প্ৰতিফলিত ৰশ্মিয়ে প্ৰত্যক্ষভাৱে কটাকটি কৰিছে ইয়াত যদি চাওঁ প্ৰত্যক্ষভাৱে কটা নাই পিছলৈ বহাই দিয়া ফলতহে ইয়াত কটাকটি কৰিছে গতিকে ইয়াৰ ফোকাছৰ সংজ্ঞা যদি দিবলৈ কয় অৱতল লাপনৰ মুখ্য ফোকাছৰ যদি সংজ্ঞা দিয়া বুলি কয় তেতিয়া আমি ক'ম মুখ্য অক্ষ সমান্তৰালকৈ আপতিত পোহৰ ৰশ্মিবোৰ প্ৰতিফলিত পিছত মুখ্য অক্ষ এটা বিন্দুত কটাকটি কৰে আৰু এই বিন্দুটোকে অৱতল লাপনৰ মুখ্য ফোকাছ বিন্দু বুলি কোৱা হয় ঠিক আছে ঠিক সেইদৰে আমি উত্তল লাপনৰ ক্ষেত্ৰত যদি ফোকাছ বিন্দু যদি সংজ্ঞা দিব বিচাৰোঁ তেতিয়া হ'ব মুখ্য অক্ষ সমান্তৰালকৈ আপতিত পোহৰ ৰশ্মিবোৰ প্ৰতিফলিত হোৱাৰ পিছত ই মুখ্য অক্ষ এটা বিন্দুৰ পৰা অহা যেন লাগে সেই বিন্দুটোকে কি বুলি কোৱা হয় ফোকাছ বিন্দু বুলি কোৱা হয় ইয়াত প্ৰত্যক্ষভাৱে কটাকটি কৰিব আৰু ইয়াত মুখ্য অক্ষ এটা বিন্দুৰ পৰা অহা যেন লাগিব আৰু ইয়াকে কিছে উত্তল লাপনৰ ফোকাছ বিন্দু বুলি কোৱা হয় যদিহে তোমাক অৱতল লাপনৰ ফোকাছ বিন্দু কাক কয় দিয়া নাই বা উত্তল লাপনৰ ফোকাছ বিন্দু কাক কয় দিয়া নাই অকল কৈছে গোলাকাৰ দাপনৰ ফোকাছ বিন্দু বুলিলে কি বুজা গতিকে সেইটো উত্তৰ আমি কি কৰিব উত্তল লাপনৰ কথাটো সোমাব লাগিব অৱতল লাপনৰ কথাটো তাত সোমাব লাগিব গতিকে আমি গোলাকাৰ দাপনৰ ফোকাছৰ সংজ্ঞা দিয়া বুলি যদি কয় তেতিয়া আমি কওঁ মুখ্য অক্ষ সমান্তৰালকৈ অহা পোহৰ ৰশ্মিবোৰ প্ৰতিফলিত পিছত প্ৰতিফলিত হৈছে মুখ্য অক্ষ এটা বিন্দুত কটাকটি কৰে বা মুখ্য অক্ষ এটা বিন্দুৰ পৰা অহা যেন লাগে ইয়াকে কি বুলি কোৱা হয় গোলাকাৰ দাপনৰ ফোকাছ বিন্দু বুলি কোৱা হয় গতিকে গোলাকাৰ দাপনৰ ফোকাছ বিন্দুৰ সংজ্ঞা দিব যাওঁতে উত্তল লাপন আৰু অৱতল লাপনৰ দুইটাই কথা ইয়াত সোমাব লাগিব তো এইটোৱে হ'ল ফোকাছ বিন্দু ঠিক আছে গতিকে আমি আজিলৈকে আমি এইখিনি সংজ্ঞা চালোঁ তাৰ পিছৰ ক্লাছত আমি ইয়াৰ বিষয়ে অলপ বিশদভাৱে চাম থেংক ইউ